সকলোকে মই অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিলৈ আহিছোঁ মই আপোনালোকৰ কিছুমান কাপোৰ, কম দামী কাপোৰ, 400 টকীয়া আৰু 500 টকীয়া কাপোৰ। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, কেনেকুৱা লাগে শেষত চাই পিনি কমেণ্ট কৰিব। আৰু মই আচলতে এতিয়ালৈকে অনলাইন দিব পৰা হোৱা নাই কাপোৰত, এনেই ভিডিঅ'বোৰ দেখাই আছোঁ। মই লাহে লাহে চেষ্টা কৰি আছোঁ অনলাইন দিবলৈ, আৰু পিছলৈ চাগে দিম। গতিকে আপোনালোকে বেয়া নাপাব মই অনলাইন দিব নোৱাৰাকৈ এনেকৈ ভিডিঅ' দেখাই আছোঁ বুলি। আচলতে কাপোৰবিলাক চায়ো কিছুমান ভাল লাগে নহয় জানো ভিডিঅ'বিলাকত। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই, মোৰ ভিডিঅ'টো নতুনকৈ চাইছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আৰু দুটা ভিডিঅ' দিছিলোঁ, কাপোৰৰ ভিডিঅ'। এই দুটা ভিডিঅ' আপোনালোকে ইমান ধুনীয়াকৈ চাই আছে, ইমান ধুনীয়াকৈ ভিউজ আহিছে আৰু ছাবস্ক্ৰাইব বাঢ়িছে। মোৰ বহুত ভাল লাগিছে আৰু মই বহুত উৎসাহ পাইছোঁ এনেকৈ ভিডিঅ' বনাবৰ কাৰণে। যদি কোনোবাই ভিডিঅ'বোৰ চাই এনেকৈ কমেণ্ট কৰে ভালকৈ, আৰু যদি ছাবস্ক্ৰাইব কৰে বা ভিউজ বাঢ়ি যায়, তেতিয়াহ'লে চবৰে ভাল লাগিব দিয়কচোন। আৰু যদি নহয়, তেতিয়াহ'লে আৰু এটা ভিডিঅ' বনোৱাৰ পিছত আৰু এটা ভিডিঅ' বনাবলৈ মন নাযায়। এতিয়া মোৰ এনেকৈ ভিউজ বাঢ়ি যোৱাৰ কাৰণে মোৰ ভাল লাগিছে। গতিকে এইটো ভিডিঅ' চাই কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰি জনাব। আৰু কোনে কোনে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। এতিয়া ব'লক। প্ৰথমে মই ৰঙা কাপোৰ এযোৰ দেখাম বুলি ভাবিলোঁ। আৰু এইযোৰ কাপোৰ অকণমান দামী হয় বাৰু, 500 টকীয়া নহয়, এযোৰ 1500 টকীয়া কাপোৰ। এইযোৰ কাপোৰ এনেই দেখাই দিছোঁ আপোনালোকক, দাম বুলি বা কিবা হেৰি নহয়। এইযোৰ এচি কটনৰ অকণমান ভাল দামী কাপোৰটো। কাপোৰটো ইমান ধুনীয়া আৰু বগা ফুল কৰিছে, চব মাজত বুটা দিছে এনেকৈ, এয়া বুটা। আৰু এইটো আঁচলটো। কাপোৰযোৰ চিম্পুলকৈ বহুত ধুনীয়া কাপোৰ, বিহুত পিন্ধিবলৈ খুব ভাল হ'ব। ৰঙা কাপোৰ। এইখন চাদৰখন আছিলে, আৰু এইখন মেখেলাখনত এয়া ফুল ইমানেই আছিলে, আৰু বেছি ওপৰলৈকে নাই। আৰু ছাইড পাৰিখিনি এইখিনি। ব্লাউজৰ পিচটো চিম্পুল, ব্লাউজৰ পিছত এটা পটি থাকিব, আৰু ছাইডৰ পটিখিনি সেইখিনিয়ে আছিলে। এইযোৰ কাপোৰ মই আপোনালোকক এনেই প্ৰথম দেখাওঁ বুলি দেখাই দিছোঁ। আচলতে কাপোৰযোৰ মোক খুব ধুনীয়া লাগে, এইযোৰ কাপোৰ মই খুব ভাল পাওঁ, সেইটো কাৰণে মই দেখাই দিলোঁ। আৰু এইখিনি আছিলে 500 টকীয়া কাপোৰ। 500 টকীয়া কাপোৰখিনি দেখাইছোঁ। আজি মই আপোনালোকক বেছি কাপোৰ নেদেখাওঁ। মই আচলতে কাপোৰ, মোৰ দোকান আছে যে, মই কাপোৰ অনাৰ লগে লগে আধা কাপোৰ বিক্ৰী হৈ যায়, আৰু ভিডিঅ' বনাবলৈ মোৰ কাপোৰেই নাথাকেগৈ। এতিয়া সেইকাৰণে বেছিখিনি কাপোৰ নায়েই, আকৌ আনিলে আকৌ ভিডিঅ' বনাম। এইযোৰ বগা আছিলে, বগাত আজাৰ ৰঙৰ ফুল কৰিছে। এয়া ইমান ধৰিব পৰা নাই মোবাইলত। এইটো ফুলটো চাওকচোন, বুটাটো এনেকৈ আছে হেঙাকৈ। আৰু আঁচলটো এনেকুৱা চিম্পুল। এইযোৰ কাপোৰ আচলতে কম বয়সীয়া বা বেছি বয়সীয়াল মানুহে পিন্ধিব নোৱাৰা বুলি কথা নাই, চবেই পিন্ধিব পাৰে। মন্দিৰ চন্দিৰ যাবলৈ হ'লে এনেকুৱা বগা কাপোৰ খুব প্ৰয়োজন হয়। পাতল চিতলকৈ কাপোৰযোৰ খুব ধুনীয়া। পটিখিনি ইয়াতে আছিলে, এইখিনি পটিখিনি ওচৰৰ পৰা দেখাই দিছোঁ। ফুলটো এয়া বগাত ফুল থকাৰ কাৰণে ইমান স্পষ্টকৈ জিলিকা নাই। এইখন মেখেলাখনত ফুলটো ইমানেই, বেছি হেভি নহয় কাপোৰযোৰ, সেইকাৰণে ভাল লাগিছে। এইখন মেখেলা, আৰু এইটো ব্লাউজৰ পিচ। এইটো পটি এটা আছে লগত, এয়া সৰু সৰু বুটা আছে। এইযোৰ কাপোৰৰ দাম আছিলে 500 টকা। আৰু এইযোৰ ভাটৌ ৰঙৰ। এইযোৰ খুব ধুনীয়া, মৰম লগা একেবাৰে। এইটো ৰং মই খুব ভাল পাওঁ। আচলতে মই নিজে ইমান পিন্ধা নাই, কিন্তু বেলেগে পিন্ধিলে খুব বেছি ভাল পাওঁ। এইযোৰ খুব ধুনীয়া লাগিছে। এইযোৰহে কাপোৰ 500 টকাত পালে আৰু কি লাগে, হয়নে বাৰু? ইমান ধুনীয়া বুটা, ইমান ধুনীয়াকৈ আছে। আৰু এইফালে আঁচলটো আছে, এইটো আঁচলটো। এয়া ইমান ধুনীয়াকৈ ফুল কৰিছে আঁচলটোত। আৰু এইখিনি পটিখিনি। গৰমত পিন্ধি ভাল লাগিব কাপোৰখিনি, খুব পাতল পাতল আৰু কোমল কাপোৰখিনি। এইখন মেখেলাখনত ফুল ইমানেই। এইপিনে আছে ব্লাউজৰ পিচটো, এইটো ব্লাউজৰ পিচ। এইযোৰৰ দাম 500 টকাই আছিলে। আৰু এযোৰ আছে। একে কালাৰ হ'লে মই কাপোৰখিনি নেদেখাওঁ। একে যদি ফুল আৰু একে কালাৰ হয়, এযোৰে দেখাওঁ। কিন্তু একে কালাৰৰ দুযোৰো থাকে কেতিয়াবা। এইটো ফুল আচলতে খুব বিকি যায়। এইযোৰ ফুলৰ কাপোৰবিলাক মানুহে খুব ভাল পায়। আচলতে গোল গোল বুটা যে। এযোৰো 500। এয়া কালাৰটো খুব ধুনীয়া, মৰম লগা। এয়া বুটা আছে মাজত এনেকৈ।
আৰু এইটো আচলটোহে বেছি ডাঙৰ নহয়, মই সেইকাৰণে ভাল পাইছোঁ। আচলবোৰ বেছি ডাঙৰ হ'লে মানে পিন্ধি ভাল নাপায় চব মানুহে। এখন চাদৰখন আছিলে আৰু এইখন মেখেলাখন। মেখেলাখন এইখন, এয়া এনেকৈ আছে। এইখিনি পতি, এইখিনি পতিখিনি দিছে। আৰু ব্লাউজৰ পিচটো তেনেকুৱাই বুটা থাকিব, বাকীখিনিৰ নিচিনা একেই। এয়া বুটা থকা ব্লাউজৰ পিচটো। আৰু এযোৰ আছে কোমল ৰঙৰ, ইমান বয়সীয়াল মানুহে পিন্ধি খুব ভাল পাব এনেকুৱা কোমল ৰংবিলাক, পাতল পাতল। এইখন মেখেলাখনহে আছিলে, মেখেলাখন মেলিলোঁ মই প্ৰথম। এয়া মেখেলাখনত এনেকৈ ফুল আছে। এইটো ব্লাউজৰ পিচটো আছিলে। নহয়, মোৰে ভুল হৈছে, এইখন মেখেলা নহয় চাদৰ আছিলে। চাদৰখনত এনেকৈ ওপৰলৈ অলপ গেৰ ষ্টাইলৰ আছিলে। মই বুজি পোৱা নাছিলোঁ কথাটো, আচলতে কাপোৰযোৰ মেলাই নাই যে, সেইটো কাৰণে এইখিনি অকণমান গেৰ ষ্টাইলত দিছে। এয়া পতি মাজত পাৰি পাৰি লগাকৈ, আৰু এইখিনি মাজত সৰু সৰু বুটা, আৰু এইপিনে আগত ডাঙৰ দুটা বুটা সৈতে এইযোৰ কাপোৰযোৰ। এইখন চাদৰখন, এইযোৰৰ দামো 500 টকাই আছিলে। এইখিনি পতিখিনি আছিলে, এয়া পতি। এইখন মেখেলাখন, মেখেলাখন এইখন এয়া সৰু সৰু ওপৰলৈকে বুটা আছে। আৰু এইটো ব্লাউজৰ পিচটো, এইটো ব্লাউজৰ পিচ। কাপোৰযোৰ ৰংটো খুব ধুনীয়া, পাতলা একেবাৰে কোমল ৰং, গৰমত পিন্ধিবলৈ খুব ভাল লাগিব। এইযোৰ দেখাই লওঁ, আকাশ ৰংটো। আকাশ ৰঙৰ কাপোৰ মই খুব ভাল পাওঁ, পিন্ধোঁ, বহুত বেছি পিন্ধোঁ আকাশ ৰঙৰ কাপোৰ। এয়া এইযোৰ আকাশ ৰঙৰ, মাজত এনেকৈ বুটা আছে, সৰু সৰু সেৰেঙা কৰি আছে এইযোৰ কাপোৰৰ বুটাখিনি। এইটো আচলটো, এয়া চিম্পুল, একেবাৰে চিম্পুল কাপোৰযোৰ। এইযোৰ এয়া পতি, এইখিনি পতি। আৰু এইখন আছিলে মেখেলাখন। মেখেলাখনত এইটো ব্লাউজৰ পিচটো লগতে আছিলে, এইটো ব্লাউজৰ পিচ। আৰু এইখন মেখেলাখন, মেখেলাৰ ওপৰলৈ ফুল নাই, এয়াই ইমানেই ফুল। ভাল লাগিছে এযোৰ কাপোৰ, 500 টকা। 500 টকাত আচলতে কি পায়, কিন্তু এইযোৰ কাপোৰ 500 টকাত পালে খুব ভাল লাগে, নহয়নে? এইযোৰ কাপোৰটো অকণমান বেলেগ, এইখিনি কাপোৰতকৈ এইযোৰ কাপোৰটো অকণমান ডাঠ ভাল যেন লাগিছে অলপ। এইখিনিত থাকি এইযোৰ যেন অকণমান বেছি ভাল তেনেকুৱা লাগিছে। ৰংটো একেবাৰে পাতলা ৰং, কোমল ৰং এইযোৰ। এতিয়া লৈ আহিছোঁ এইখিনি 400 টকীয়া কাপোৰখিনি। এইখিনি অকণমান শাৰী যোৰা নিচিনা কাপোৰটো, এইখিনি শাৰী যোৰা বুলিয়ে কওঁ। এয়া দেখিছে নহয়, মাজত এনেকৈ গুণা, এনেকৈ ৰুলিং ৰুলিং কৰা নিচিনা আছে, গোটেই কাপোৰযোৰতে গুণা আছে। এয়া ওচৰৰ পৰা দেখাই দিছোঁ। এয়া মাজত বুটা এনেকৈ, এইপিনে এইটো ছাইডত পাৰি নিচিনা থাকিব, আৰু এইটো আচল। এতিয়া এইযোৰ লৈ আহিছোঁ ক্ৰীম ৰঙৰ, ক্ৰীম ৰঙত সেউজীয়া ফুল কৰিছে। এইযোৰো খুব ধুনীয়া লাগিছে, এইযোৰ পিন্ধিও ভাল লাগিব। এয়া এনেকুৱা কৰিছে, এইটো ছাইডৰ পাৰিটো এনেকৈ দিছে গোটেই চাদৰখনতে। আৰু এইটো আচলটো, এয়া ছাইডত টুপি বান্ধি থোৱা আছে, এইটো আচলটো। এইখন চাদৰখন আছিলে, আৰু ইয়াৰে মেখেলাখন হ'ল এইখন। গোটেইখন নেমেলিলেও হ'ব চাগে, বুজি পাইছে কেনেকুৱা হ'ব। আৰু এইযোৰ এযোৰ আছে গুলপীয়াত, কি ক্ৰীম ৰঙত গুলপীয়া ফুল কৰিছে। এইযোৰো ধুনীয়া লাগিছে, গৰমত পিন্ধি আচলতে খুব ভাল লাগিব এইখিনি কাপোৰ। এয়া ফুলখিনি চবতে একে, অকল কালাৰটোহে বেলেগ বেলেগ, চব নেদেখালেও হ'ব আপোনালোকক। এয়া এনেকৈ আচলটো কৰিছে, এইখন চাদৰখন। আৰু এয়া এইখন মেখেলাখন। আৰু সেইযোৰৰ নিচিনা একেবাৰে একেই এইযোৰ, এইযোৰ গুলপীয়া, এইযোৰ নেদেখাওঁৱে, এইযোৰ দেখালোঁ যে। আৰু এয়া এইটো অকণমান ভাটৌ ৰঙৰ নিচিনা এইযোৰ।
একেবাৰে পিন্ধি নেদেখাওঁ। এয়া এনেকৈ কৰিছে এইযোৰ, আৰু এইখন মেখেলাখন লগত এটা ব্লাউজৰ পিচ আছে চিম্পুল, সেইকাৰণে মই দেখুওৱা নাই। আৰু এইখিনি হ'ল কটনৰ কাপোৰ, একেবাৰে পিয়'ৰ কটন। এইখিনি কাপোৰ গৰমত পিন্ধি খুব ভাল লাগে। এনেকুৱা মই আনিছিলোঁ 5 যোৰমান, কিন্তু লগে লগে বিকি গ'ল আৰু আপোনালোকক দেখাবলৈ নেপালোঁ। এয়া এইখন চাদৰখন গোটেই গাটোতে সৰু সৰুকৈ বুটা আছে, একো আঁচল বুলিবলৈ একো নাই চাদৰখনত। শাৰীৰ নিচিনা আচলতে এয়া এনেকৈ থুপি দিছে, থুপিখিনি ঘন বহুত ধুনীয়াকৈ বান্ধি দিছে, আমি ঘৰত বন্ধাৰ নিচিনাকৈ বান্ধিছে। এয়া এখন চাদৰখন, এইযোৰৰ দামো 400। এইখিনি গোটেইখিনি মই 400 টকীয়া দেখাই আছোঁ এতিয়া শাৰী যোৰাখিনি। এইখন মেখেলাখন এইডোখৰলৈকে এনেকৈ ফুল আছে, আৰু ইয়াৰ ওপৰডোখৰ চিম্পুল থাকিব, বগা থাকিব। এয়া এখন মেখেলা, একেবাৰে পিয়'ৰ কটন হয়। এইখিনি ধুই দিলে একদম কোমল হৈ যাব, ধুনীয়া হৈ যাব, পিন্ধি বহুত ভাল লাগিব গৰমত। আৰু সেইযোৰৰ নিচিনা একেবাৰে একে ফুল এইযোৰত সেউজীয়া কৰিছে, আৰু এয়া থুপি বান্ধি থোৱা আছে, দেখিছেনে ইমান ধুনীয়াকৈ। এইযোৰ আৰু এইখন মেখেলাখন, এইবোৰ ইমান নেমেলিলেও হ'ব চাগে। আৰু একেবাৰে আৰু এইযোৰ দিছোঁ কটনৰ, এইযোৰ খুব পিন্ধিছে নহয়, যোৱা বছৰৰ পৰা পিন্ধিয়ে আছে এতিয়াও। তথাপিও মই এইযোৰ দেখাই দিছোঁ, আনি থোৱা আছিলে কাৰণে। এইযোৰ কাপোৰতো সেই তেনেকুৱাই 400 টকা। এয়া এনেকুৱা প্ৰিণ্টেড হয়, এইখিনি প্ৰিণ্টেড যদিও কিন্তু কালাৰ নাযায়। এইখন তাৰ লগৰ মেখেলাখন এখন চিম্পুল, আৰু লগতে এইযোৰ এযোৰ সেই একেই, কালাৰটো অকল বেলেগ। এইটো কালাৰৰ, এইটো কালাৰৰ। এইখিনি কাপোৰ গৰমত পিন্ধি আচলতে খুব ভাল লাগে, সেইটো কাৰণে মই দেখাই দিছোঁ। গৰমত পিন্ধা কাপোৰ আনি দিছোঁ। আৰু এইটো আছে বগাত কমলা ৰঙৰ ফুল গৈছে, প্ৰিণ্টেডে, এইখিনিও 400 টকা যোৰা। একেবাৰে কোমল, এয়া এনেকুৱা কৰি দিছোঁ, একেবাৰে কোমল। পিন্ধিছোঁ নাই গমেই নাপাম চাগে গৰমত। এইযোৰ এয়া এনেকুৱা, শাৰীটো মাজত এয়া এনেকৈ ফুল আছে, আৰু আঁচলটো এনেকৈ দিছে। এখন চাদৰ একেবাৰে কোমল, এয়া চাওক, মই এনেকৈ থুপাই দিছোঁ, এনেকুৱা হৈ গৈছে। এখন মেখেলাখন, এইখন এয়া ওপৰডোখৰ বগা থাকিব, আৰু তলৰডোখৰ এনেকৈ ফুল, আৰু ইয়াৰ লগতে এটা বগা ব্লাউজৰ পিচ দিছে। এইটো ব্লাউজৰ পিচটো নিচিলালেও হয়, আৰু এইযোৰ নেমেলোঁ আৰু। এইযোৰ গুলপীয়া আছিলে, এয়া গুলপীয়া ফুল কৰিছে। এইযোৰ একে কাপোৰযোৰ গোটেইযোৰ দেখিবলৈ, কিন্তু অকল গুলপীয়া ফুল কৰাৰ কাৰণে বেলেগ হৈছে। আৰু মোৰ কাপোৰ আজি ইমানেই আছিলে দেখাবলৈ, আপোনালোকক ইমানখিনিয়ে দেখালোঁ। ভিডিঅ'টো কেনেকুৱা পালে চাই কমেণ্ট কৰি নিশ্চয় জনাব। আৰু কোনে নতুনকৈ চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে সকলোৱে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে নতুনবিলাকে। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে, কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ভিডিঅ'টো ইমানেই আছিলে, ধন্যবাদ।